নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিহেতু মেট্ৰিকৰ প্ৰথম পৰীক্ষাটো গ'ল ইংৰাজী বিষয়ৰ আৰু অহাকালি আছে তোমালোকৰ অসমীয়া বিষয়ৰ পৰীক্ষা। যেহেতু তোমালোকৰ ইংৰাজী বিষয়ৰ কুৱেশ্যন পেপাৰটো বহুত হাৰ্ড আহিছে, তো বহুত ছাত্ৰ ছাত্ৰীয়ে ভয় খাই আছে যে তেওঁলোকে ফেইল কৰিব বুলি। একচুৱেলি কথাটো তেনেকুৱা নহয়। বাকী আৰু 5টা ছাবজেক্ট আছে, সেইকেইটা এক্সাম ভালকে দিবা আৰু ভাল নম্বৰ গেইন কৰিবলৈ ট্ৰাই কৰিবা। এটা ছাবজেক্টত কম নম্বৰ পালে আৰু বাকী কেইটাত যদি ভাল নম্বৰ পোৱা তেন্তে এটা ছাবজেক্টত গ্ৰেছ মাৰ্কছ দি পাছ কৰাই দিব। তো তোমালোকে ইংৰাজী লৈ পেলাই চিন্তা কৰিব নালাগে। এতিয়া অহা মেইন কথা লৈ বহুত ছাত্ৰ ছাত্ৰীয়ে মোক সুধি আছে যে যিহেতু তোমালোকৰ মেট্ৰিকৰ প্ৰথম পৰীক্ষাটো ইংৰাজী বিষয় বহুত হাৰ্ড আহিছে, তো বাকী কেইটা ছাবজেক্টৰ কুৱেশ্যনবিলাক বহুত হাৰ্ড আহিব নেকি? যদি বাকী কেইটা ছাবজেক্টৰ কুৱেশ্যনবিলাক বহুত হাৰ্ড আহে তেন্তে তোমালোকে কি কৰিবা আৰু তোমালোকৰ জীৱনটো কি হ'ব? তো আজিৰ এই ভিডিঅ'ত এই বিষয়ে আলোচনা কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া। তো ছাত্ৰ ছাত্ৰীসকল, বাকী কেইটা ছাবজেক্টৰ কুৱেশ্যনবিলাক হাৰ্ড আহিব নে ইজি আহিব অলপ পিছত আলোচনা কৰি আছো, কিন্তু ইয়াৰ আগতে কথা এটা জানি লোৱা। আচলতে তোমালোকে ন্যায় পাব লাগে, কিয়নো কুৱেশ্যনবিলাক বহুত হাৰ্ড আহিছে। ছাত্ৰ ছাত্ৰীসকলে বহুত কষ্ট কৰিছে তথাপিও কমন পেলাব পৰা নাই আৰু বহুতেই কৈ আছে যে গোটেইকেইটা ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰ কেইটা ছল্ভ কৰিও তথাপিও কমন পেলাব পৰা নাই। একচুৱেলি শিক্ষা বিভাগে অলপ ভাবিব লাগে, যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ মেট্ৰিক পৰীক্ষাটো জীৱনৰ প্ৰথম পৰীক্ষা হয় আৰু প্ৰথম দিনা পৰীক্ষাটো বহুত হাৰ্ড দি দিছে। প্ৰথম দিনাই পৰীক্ষাটো অকণমান ইজি দিব লাগে। যিহেতু প্ৰথম পৰীক্ষাটো ইমান হাৰ্ড দিছে সেইকাৰণে বহুত ছাত্ৰ ছাত্ৰীয়ে চিন্তাত পৰি গৈছে আৰু বাকী কেইটা ছাবজেক্টৰ কাৰণে পঢ়া বাদ দিছে। তো ছাত্ৰ ছাত্ৰীসকল, এতিয়া বালা তোমালোকক জনাই দিওঁ যে বাকী কেইটা ছাবজেক্টৰ কুৱেশ্যন পেপাৰ হাৰ্ড নে ইজি আহিব। তো ছাত্ৰ ছাত্ৰীসকল, একচুৱেলি কথাটো এনেকুৱা নহয়, যিহেতু তোমালোকৰ প্ৰথম পৰীক্ষাটো কুৱেশ্যন পেপাৰ বহুত হাৰ্ড হৈছে, তো বাকী কেইটা ছাবজেক্ট হাৰ্ড নহয় ইজি আহিব। তো তোমালোকে এটা লৈ পেলাই চিন্তা কৰিব নালাগে, বাকী কেইটা ভালকে এক্সাম দিবা আৰু ইংলিছত তোমালোকক গ্ৰেছ মাৰ্কছ দি পেলাই পাছ কৰাই। তো ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকে গম পাইছা যে বাকী কেইটা এক্সাম কেনেকুৱা হ'ব, বেছি হাৰ্ড নহয় ইজি হ'ব। তো ইংৰাজী লৈ পেলাই তোমালোকে বহি নাথাকিবা, চিন্তা নকৰিবা, বাকী কেইটা ছাবজেক্টত ভাল নাম্বাৰ গেট কৰিবলৈ ট্ৰাই কৰা, তোমালোকক ইংলিছত গ্ৰেছ মাৰ্কছ দি পেলাই পাছ কৰাই দিব।